নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকবৃন্দ এইখিনিতে আপোনালোকৰ সহায় হোৱাকৈ আন এটা ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ সকলোৱে চাব সম্প্ৰতি জানিব পাৰিছোঁ আপোনালোকে লাচিত বৰফুকনৰ ওপৰত লিখি উলিওৱা ৰচনাবোৰ আপলোড কৰাত যথেষ্ট অসুবিধা হৈছে কিয়নো লাচিত বৰফুকন নামৰ যিটো এপ্লিকেশ্যন আছিলে সেই এপছটো বহুত শ্ল' হৈ গৈছে বা কাম নকৰা হৈছে আনকি বৰ্তমান সেই এপ্লিকেশ্যনটো প্লে ষ্টৰৰ পৰা আঁতৰাইও দিয়া হৈছে তেনে পৰিপ্ৰেক্ষিতত আপোনালোকে বহুতে দুশ্চিন্তাত আছে আৰু হয়তো বহুতে ভাবিছে আপোনালোকে লিখি উলিওৱা ৰচনাবোৰ যদি আপলোড কৰিব নোৱাৰে তেনেহ'লে আপোনালোকৰ কষ্টবোৰ অথলে যাব নেকি তেনেকুৱা কথা নিশ্চয় নহয় মই আপোনালোকৰ সহায় হোৱাকৈ এটা নতুন ব্যৱস্থা যোগত কৰি উলিয়াইছোঁ আপোনালোকে এই ব্যৱস্থাটো অৱলম্বন কৰি ৰচনাবোৰ আপলোড কৰিব পাৰিব তাৰ বাবে আপোনালোকে প্ৰথমতে আমাৰ মোবাইলত থকা যেটো ক্ৰম নম্বৰ ব্ৰাউজাৰ আছে হেতু ওপেন কৰিব লাগিব ক্ৰম ব্ৰাউজাৰটো ওপেন কৰাৰ পিছত আপুনি সাৰ্চ বাৰত গৈ lachitborphukon.assam.gov.in এইটো এনেকৈ সাৰ্চ কৰি দিব লাগিব lachitborphukon.assam.gov.in তো ওকে কৰি দিয়াৰ পিছত যেটো প্ৰথম লিংক আহিব সেই লিংকত আপুনি ক্লিক কৰিব ইয়াতে যে আছে আপোনাৰ সাইন ইন প্ৰসেস বুলি তাত যাব সাইন ইন প্ৰসেস যোৱাৰ পিছত ওপৰ ফালে এনেকৈ তিনিডাল আঁচ থকা এটা মেনু কি থাকিব তাত ক্লিক কৰিব আৰু শেষৰ ফালে দেখিবলৈ পাব আপোনালোকে সাইন ইন বুলি ইয়াতে ক্লিক কৰি দিব সাইন ইন প্ৰসেসৰ বিষয় ইয়াতে সমুকৈ দিছে তো এতে ওটিপি আহিব আমি মোবাইল নম্বৰ ইউজ কৰিব লাগিব আৰু সেই মতে আমি সাইন ইন কৰিব লাগিব এটা যে নহওক ইয়াতে কোৱা আছে ইমেইল আইডি ইজ ম্যান্ডেটৰি ফৰ দোজ হু আৰ সাইনিং আউটসাইড ফ্ৰম ইণ্ডিয়া টু ৰিচিভ দা ওটিপি বাই মেইল আৰু প্লিজ provide us your mobile number and email ID correctly to receive a 6-digit OTP one time password to verify your authenticity তাৰমানে আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব হেতু আপুনি বহাইহে সাইন ইন কৰিব লাগিব গতিকে ইয়াতে আপোনাৰ ফৰ্মখন এতে ফিল আপ কৰকচোন প্ৰথমতে দিয়া আছে কান্ট্ৰি লিষ্ট ইয়াতে সিলেক্ট কৰিব ইণ্ডিয়া বুলি আপোনাৰ মোবাইল নম্বৰটো ইয়াতে পুট কৰিব তাৰপিছত আপোনাৰ ইমেইল আইডি ইয়াতে পুট কৰিব নিজৰ তাৰপিছত কেপচা বুলি এটা অপচন আছে এটো কোড হয় এটো কেস সেনসিটিভ যেনেকৈ থাকে এনেকৈ বহাব লাগিব মানে স্মল এটা থাকিলে স্মল আৰু ক্যাপিটাল থাকিলে ক্যাপিটাল বহাব লাগিব 42 ইয়াতে এস টু ক্যাপিটাল লিখিব লাগিব 2 আৰু w টু ক্যাপিটাল এটা গেট ওটিপি কৰিব লাগিব তুমি এটা গেট ওটিপি ক্লিক কৰি দিলো ইয়াতে মোৰ ওটিপিটো আহি গল মোৰ ওটিপিটো হৈছে 917490 917490 এটো সাবমিট কৰি দিম সাবমিট কৰি দিয়াৰ লগে লগে মোক নেক্সট পেজ লৈ গল ইয়াতে আহিল আপোনাৰ অপচন প্ৰফাইল বুলি ভিউ দা ডিটেইলছ অফ ইউৰ ৰেজিষ্ট্ৰেচন প্ৰফাইল ক্যান নট বি এডিটেড ইউ ক্যান অনলি ভিউ এটো আমি একো নকৰিলেও কথা নাই আমাৰ মূল কাম হৈছে আপলোড ৰাইটিং কৰা বা ৰাইটিংখিনি আপলোড কৰা তো আমি প্ৰথমতে ইয়াতে আপলোডত ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পিছত আন এখন ফৰ্ম আহিব যিখন ফৰ্ম আপুনি ইতিমধ্যে লাচিত বৰফুকন নামৰ এপছটোত পাইছিলে সেই ফৰ্মখন এতিয়া আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ প্ৰথম মানে ফাৰ্ষ্ট নেমটো দি দিয়ক তাৰপিছত মিডল নেম দিয়ক তাৰপিছত আপোনাৰ লাষ্ট নেমটো দি দিয়ক মানে টাইটেলটো যদি মিডল নেম নাই মিডল নেম দিব নালাগে ডেট অফ বাৰ্থ আপুনি পুট কৰক ডেট অফ বাৰ্থ সিলেক্ট কৰাৰ কাৰণে প্ৰথমতে ওপৰত যেটো সন আছে এই সনটো ক্লিক কৰিব সনটো ক্লিক কৰি আপোনাৰ জন্ম সনটো এনেকৈ স্ক্ৰল কৰি সিলেক্ট কৰি লওক তাৰপিছত মাহটো সিলেক্ট কৰক আৰু মাহত গৈ শেষত ডেটটো সিলেক্ট কৰক তাৰিখটো বা দিনটো তাৰপিছত এটা আহিল আপোনাৰ জেন্ডাৰ মোবাইল নম্বৰটো আকৌ এবাৰ দি দিব দুবাৰকৈ বিচাৰিছে কোনো কথা নাই তাৰপিছত আপোনাৰ ইমেইলটো দি দিয়ক তাৰপিছত আপোনাৰ প্ৰফেশন মানে আপুনি কি কৰ্মৰ লগত জড়িত
সেলফ এমপ্লয়েড নে গভ সাৰ্ভিস কৰে মোৰ প্ৰফেশন টিচিং মই টিচিংটো সিলেক্ট কৰিলোঁ ইন কেস অফ আদাৰ মেনশন বিলো যদি এই লিষ্টত থকা বাহিৰে বেলেগ কিবা থাকে আদাৰ্ছত গৈ আপুনি এইটো আদাৰ্ছত হলে ইয়াতে লিখি দিব লাগিব এই লিষ্টৰ বাহিৰত কিবা থাকিলে তো যদি লিষ্টত মতে আছে লিষ্টত আপোনাৰ অপচনটো সিলেক্ট কৰক your postal address for correspondence আপোনাৰ এড্ৰেছটো বহাই দিয়ক মইতো দি দিলোঁ তাৰপিছত কাণ্ট্ৰি ইণ্ডিয়া ষ্টেট আসাম পিন 781364 এইটো দি দিলোঁ তাৰপিছত আপলোড ৰাইটিং ডকুমেণ্টছ তো লেংগুৱেজটো কি মই লিখাখিনি অসমীয়াত লিখিছোঁ ৰাইটিং অপশ্যন কি পেপাৰত লিখিছে আপুনি হ্যান্ড ৰিটেন ডকুমেণ্ট অন দ্য প্লেন পেপাৰ অৰ হ্যান্ড ৰিটেন ডকুমেণ্ট অন দ্য ফৰ্মেটেড বুকলেট অৰ ৰাইট অনলাইন ৱেব ভাৰ্চনত আপুনি মানে টাইপ কৰি অনলাইনতো লিখিব পাৰে গতিকে মই লিখিছোঁ এইবাৰ ফৰ্মেটত গতিকে মই এই যিটো সেকেন্ড অপশ্যন আছে এইটো ক্লিক কৰিম হ্যান্ড ৰিটেন ডকুমেণ্ট অন দ্য ফৰ্মেটেড বুকলেট তাৰপিছত সুধিছে এইটো নাম্বাৰ অফ পেজেছ কেই পৃষ্ঠাৰ লোচনত লিখিছোঁ বা লিখিছে মই লিখিছোঁ 2টা পৃষ্ঠাৰ 2 সিলেক্ট কৰি দিলোঁ চুজ ইউৰ ফাৰ্ষ্ট ফাইল ফৰ আপলোড চুজ ফাইল কৰিম প্ৰথম পৃষ্ঠাটো ইয়াতে দিব লাগিব অলৰেডি মোৰ ফটো মাৰি থোৱা আছে গতিকে মই ফাইলছত যাম আপোনালোকৰ মোবাইল হয়তো গেলাৰী বুলি আহিব পাৰে তাৰপিছত মোৰ যিটো ৰিসেন্ট ফাইল ইয়াতে মই দেখিবলৈ পাইছোঁ এইখনে মোৰ ফটো এটা মই ক্লিক কৰি দিলোঁ আকৌ সেকেন্ড ফাইলটো মই সিলেক্ট কৰিম এনেকে মানে সেকেন্ড পৃষ্ঠাটো এতিয়া আহিব মোৰ সেকেন্ড পৃষ্ঠাটো এইটো সিলেক্ট কৰি দিলোঁ বাস আহি গ'ল কেপচা কোড দিবলৈ কৈছে কেপচাটো আকৌ বহাব লাগিব এবাৰ কি দি আছে Q2 small s capital A 4 এইখিনি কৰি উঠি ইয়াতে আপুনি ডিক্লাৰেশ্যন দিব লাগিব কি বুলি চাওক if the content is found to be inappropriate abusive indecent vulgar of offense anti-nationality or hurting of any religion community then I may be liable for legal action including deletion of my profile and write up অৰ্থাৎ মই লিখা ৰচনা বা আপুনি লিখা ৰচনাখন যদি কিবা কাৰণত সঠিক নহয় এবিউসিভ ঘৃণনীয় হয় বা তাত কিছুমান বেয়া শব্দ লিখা থাকে আৰু যদি জাতিদ্ৰোহী বা ৰাষ্ট্ৰদ্ৰোহী হয় বা আপোনাৰ লিখনি যদি কোনো ধৰ্ম বা কোনো সম্প্ৰদায়ক আঘাত কৰে তেনেহলে এই ক্ষেত্ৰত আপুনি বিভাগীয় বা লিগেল একচনৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আৰু আপোনাৰ ৰচনাখন লগতে প্ৰফাইলটো ডিলিট কৰি দিব পাৰে Second to is I do hereby declare that the write-up posted by me can be published in the web portal for public view and download. তো আপনার লিখা ৰচনাখিনি চৰকাৰে জনসমাজত প্ৰচাৰো কৰিব পাৰে যাতে মানুহে চাই আৰু তেওঁলোকৰ প্ৰচাৰৰ বাবে এইখিনি কৰিব পাৰে তো এই দুটাৰ আপুনি পাৰমিশন দিব লাগিব ডিক্লাৰেশ্যন দিব লাগিব এইখিনি দিলেহে আপোনাৰ সাবমিট বটনটো এক্টিভ হ'ব নহলে এক্টিভ নহয় এয়া এইখিনি টিক মাৰ্ক দিয়াৰ লগে লগে আপোনাৰ সাবমিট বটনটো আহি গৈছে এতিয়া আপুনি সাবমিটত ক্লিক কৰি আপোনাৰ কামখিনি শেষ কৰক মই সাবমিট কৰি দিলোঁ নেটৱৰ্ক স্লো আছে অবশ্যই অলপ সাৰ্ভাৰ এতিয়াও বিজি আছে তো আপোনালোকৰ এৰিয়াত যদি নেটৱৰ্ক ভাল আছে আপোনালোকে সাবমিটত গৈ এই কামখিনি শেষ কৰিব পাৰে ধন্যবাদ সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে আৰু এই সহজ প্ৰক্ৰিয়াটো আপোনালোকৰ বন্ধু বা বিভিন্নজনৰ উপযোগী হোৱাকৈ আপুনি শ্বেয়াৰ কৰি মোকো অৱগত কৰিব পাৰে ধন্যবাদ থ্যাংক ইউ